নমস্কাৰ সকলোলৈকে মোৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। শেষলৈকে ভিডিঅ'টি চাই অলপ মৰম দি যাব বুলি আশা কৰিছোঁ। ইবোৰ জন্মদিন উপলক্ষে আজি আমি হাবুঙলৈ বুলি আহিলোঁ। তাৰ আজি 2 বছৰ সম্পূৰ্ণ হ'ব। এয়া ইবু আৰু দেউতাকে চাকি গছ জ্বলাবলৈ বুলি সোমাইছে। ইয়াতে প্ৰথমে কাষতে থকা মন্দিৰ ভাগত ধূপ চাকি জ্বলাইহে আচলতে মূল মন্দিৰ ভাগলৈ সেৱা ল'বলৈ যাব লাগে। আমাৰ এতিয়া চাকি জ্বলাই হৈ গ'ল আৰু সেৱা ল'বলৈ বুলি মূল মন্দিৰ ভাগলৈ যাম। আজি মোৰ মাহঁতেও আচলতে এই মন্দিৰ ভাগলৈ আহিছে। তেওঁলোকৰো শৰাই এভাগ আগ কৰি থোৱা আছিল। আমি সেৱা লৈহে মাহঁতৰ ওচৰলৈ যাম। এয়া চাওকচোন, ইবোৰে দেউতাকৰ লগত কেনেকৈ লাগি থাকে। দেউতাকক পালে মানে আৰু মোকো পাহৰি যায় তাই। তাৰপাছত এয়া মাহীয়েকহঁত আহি আছে আমাক লগ কৰিবৰ কাৰণে। চাওকচোন দেউতাকৰ লগত কেনেকৈ লাগি থাকে। এয়া ইবোৰে মাহীয়েকহঁতক লগ পাই গ'ল। এতিয়া তাইক আৰু কোনে পায়। এতিয়া মোকো নালাগে, দেউতাককো নালাগে। ইবু আৰু দেউতাক মূল মন্দিৰ ভাগলৈ সোমাইছে আশীৰ্বাদ ল'বলৈ বুলি। আচলতে এই মন্দিৰ ভাগত দেওবাৰৰ দিনটোত বহুত বেছি মানুহৰ ভিৰ লাগে। সেৱা ল'বলৈ মন্দিৰ ভাগত সোমাবলৈও মানে ইমানেই ঠেলা হেঁচা হয়। কিন্তু আজি আছিল বুধবাৰ। বুধবাৰৰ দিনটোত ইমান বেছি মানুহ নাছিল আৰু ধুনীয়াকৈ আমি আশীৰ্বাদ ল'ব পাৰিলোঁ। এয়া মন্দিৰ ভাগৰ বাহিৰ ভাগ, বৰ ধুনীয়া পৰিৱেশ। যিসকলে অহা নাই এবাৰ আহিবচোন। ইবু আৰু দেউতাকে বহি আছে। মই অকণমান ভিডিঅ' কৰি দিলোঁ। তাৰপাছত তেওঁলোকৰ আশীৰ্বাদ লোৱা হৈ গ'ল আৰু আমি এতিয়া মাহঁতৰ ওচৰলৈ যাম। মাহঁতৰ ওচৰৰ পৰাই ইবুক মায়ে দিলে গাখীৰ খাবলৈ। কেৰাহীতে বোলে গাখীৰ গৰম কৰিছিলে, অন্য যোগাৰো নাছিলে যিহেতু মন্দিৰৰহে হয়। এয়া মই দেউতাক অকণমান সহায় কৰি দিছোঁ। এয়া কোমোৰা কাটি থৈছে, হাঁহৰ মাংস এয়া। তাৰপিছত আদা নহৰু চাওকচোন কেনেদৰে মই যোগাৰ কৰিছোঁ। এয়া দেউতাই মাংস ভাজি আছে। হ'বই আৰু ইমানেই গৰম পৰিছিল নহয়, অলপ ঠাণ্ডা খাই ল'লোঁ। তাৰপিছত সৰু মাহীয়েকে ইবুক এটা অকণমানি মৰম লগা বেগ দিলে। তাই ইমানেই ভাল পাইছে মানে বেগটোকে এবাৰ খুলিছে, চাইছে। এয়া মাংস ভাজা হৈ গ'ল। খাই বৈ মেলি আমি সকলোৱে ঘৰলৈ আহিলোঁ। মাহঁতেও আচলতে আমাৰ লগতে গুচি আহিলে। মাহীয়েকহঁতে অকণমান সজাই মেলি দিলে। ওচৰৰে সৰু ল'ৰা ছোৱালী কেইটামানকে লৈ ইবুৰ জন্মদিনটো অনুষ্টুপীয়াকৈ আয়োজন কৰিলোঁ। আচলতে ইবুৰ জন্মদিন এনেকৈ হ'লেও পতা কোনো ধৰণৰ কথাই হোৱা নাছিল। কিন্তু তাই মানে মই যেতিয়া ৰেচিপি ভিডিঅ'বিলাক দিওঁ, থালিখন যেতিয়া সজাবলৈ লওঁ, তেতিয়া তাই মোৰ ওচৰত ৰৈ থাকে আৰু তেতিয়া তাই কয়, মা হেপী টু ইউ কৈছা, এনেকৈ কয়। হেপী টু ইউ কৰিছা। মই সেইকাৰণে এবাৰ ইবুৰ জন্মদিনটো বোলো পাতি দিওঁ। অকণমান বুজা হৈছে, কিবা এটাতো তাই বুজি পাইছে। কাৰণ সিদিনা দেখিলোঁ ইমান বেছি ল'ৰা ছোৱালীকেইটাৰ মাজত মানুহ বেছি হোৱাৰ পাছতো তাই মানে এনেকৈ তলত নামি কোনো ধৰণৰ আফচোচ নকৰাকৈ যেনেকৈয়ে কৰিবলৈ কৈছোঁ তেনেকৈয়ে কৰিছে। কাৰণ তাই মানে এনেকুৱা হয়, যেতিয়া আমি ক'ৰবাত ফুৰিবলৈ যাওঁ, সৰহ মানুহৰ ওচৰত থাকোঁ, তেতিয়া মানে তাইক ওচৰৰ পৰা নামি নাযায়, মাটিত ভৰি দিব নিবিচাৰে, বালি লাগে মাটি লাগে এনেকুৱা ধৰণৰ। আচলতে তাই ভিতৰতেই নামিব নোখোজে। পকাত মানে বালি অকণমান পোৱা নিচিনা পালেও তাই বিৰাট দিগদাৰ পায়। কি কথা ক'ব নোৱাৰোঁ মই এইটো। সৰুৰ পৰাই তাই বৰ এনেকুৱা ধৰণৰ আচৰণ কিছুমান কৰে। এয়া দেউতাকক অকণমান খুৱাই দিছে। খুব ভাল পাইছে তাই এইটো কাম কৰি আৰু মই সকলোকে অকণমান খুৱাই দিবলৈ বুলি দিলোঁ। এইফালে ইবুৰ পতাপতত মানে ভইচ অভাৰটো দিবলৈ বুলি ভিতৰত বহিলোঁ। নাই তাইৰ পৰা মানে চিঞৰ বাখৰৰ পৰা তাইৰ পৰা নোৱাৰি বাহিৰলৈ আহিলোঁ। বাহিৰতো কিন্তু এই হাঁহ পোৱালিকেইটাই মোক দিগদাৰ দি আছে। এয়া চবেই অকণ তাইক খুৱাই দিছে। তাইও সকলোকে অকণ খুৱাই দিছে। খুব ভাল পাইছে তাই এইটো কৰি, ফূৰ্তি পাইছে মানে। কাৰণ তাই আগতে এনেধৰণৰ, কাৰণ প্ৰথমটো জন্মদিনততো তাই একো বুজা হোৱা নাছিল। এতিয়া অকণমান কিবা বুজি পাইছে। যেনেকৈ কৰিবলৈ কৈছোঁ তেনেকৈয়ে কৈছে। এই ভিডিঅ'টো আচলতে ইবুৰ জন্মদিনৰ কিছুমান স্মৃতি হিচাপে মই ভিডিঅ' ক্লিপছ ৰাখি থৈছিলোঁ। কোনো ধৰণৰ ব্লগ হিচাপে মানে ভিডিঅ'টো কৰা হোৱা নাছিল, কথা কোৱা নাছিলোঁ। গতিকে ভইচ অভাৰ দিব লগা হৈছে। ভইচ অভাৰতো যিটি মাত শুনি যাব পাৰে, সেইবোৰ ইগন'ৰ কৰিব সকলোৱে। এয়া ইবুৰ মোমাইক, একেবাৰে সৰু মোমাইক, মোৰ একদম সৰু সুৰাৰ ল'ৰা, সিও আহিছিলে। ইবু আৰু মোমাইক ভাগিনীয়েক, সিহঁতৰ সম্পৰ্ক দুটা যে মানে ককাই ভনীৰ নিচিনাহে হ'বগৈ আৰু, কাৰণ দুইটাৰ বেছি বয়সৰ ডিফাৰেঞ্চ নহয় মানে। ভাবিলোঁ এই ভিডিঅ'টি ইউটিউবতে সাঁচি ৰাখোঁ ইবুৰ জন্মদিনৰ স্মৃতি হিচাপে, কাৰণ কেতিয়াবা মন গ'লে আকৌ চাব পাৰিম।
এয়া মোৰ এই চেনেলটো আচলতে নতুন চেনেল হয়। মই তাত কিছুমান ৰেচিপি ভিডিঅ' বা শ্বৰ্টছ দি থৈ দিছোঁ। তাৰ উপৰিও মই ভাবিলোঁ এইটো লং ভিডিঅ' এটা ইয়াত ৰাখি দিওঁ। গতিকে সকলোৱে অকণমান মৰম আশীৰ্বাদ দিব, কাৰণ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ মৰম আশীৰ্বাদেই যথেষ্ট। গতিকে সকলোৱে চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও যাতে এনেধৰণৰ ভিডিঅ' ব্লগ হিচাপৰ ভিডিঅ' আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰিব। সকলোলৈকে ধন্যবাদ জনাই আজি ভিডিঅ'টো মই ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।